স্বাগতম জনাইছো মই পল্লৱী অধিকাৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ ফ্ৰেণ্ডছ আজি আকৌ দেখাম আপোনালোকক অলপ বোৱা কাপোৰ মেখেলা চাদৰ তেনেকুৱাকে আপোনালোকে চাই থাকক ভিডিঅ'টো মই দেখাই গৈ আছো এয়া চাওক এইখন হৈছে ৰিহা চাদৰ বুলি কয় এইখন ওচৰৰ পৰা দেখাই দিছো মই ইয়াৰে দীঘৰ সূতাটো বগা আছিলে আৰু ইয়াতে বানি ক্ৰীম কালাৰ ঘিউ কালাৰ যেটো কয় সেইটো বুই দিয়া হৈছে এইখন চাওক চাদৰখন ৰিহা চাদৰ হয় ইয়াতে কোনো ধৰণৰ সাইড পটি পাৰি এনেকুৱা দিয়া নাথাকে এইখন চাওক ওচৰৰ পৰা দেখাই দিছো ইয়াতে আসলটো তেনেকুৱাকে সৰু কৰি এটা বাছেনি তাৰ পিছত তেনেকুৱাকৈ অলপ দি সিম্পল কৈ বনোৱা হৈছে এখন চাওক এনেকুৱাকে সৰু সৰু বুটা অলপ বাছি দিয়া আছে গুটেই গাতে এনেকুৱাকৈ সৰু সৰু কৈ বুটা বসা আছে এয়া চাওক আৰু এই চাদৰখনক ৰিহা চাদৰখনক অলপ ধুনিয়া কৰিবৰ কাৰণে মই ইয়াতে লগাই দিছো এই লেচটো লগোৱাৰ পিছত চাদৰখন দেখিবলৈ আৰু বেছি ধুনিয়া লগা হৈছে এটো চাওক আপোনালোকে এনেকুৱা ধৰণৰ লেচ লগাই ল'ব পাৰি যদিহে আপোনালোকে সাইড পটি নবনাই বা কোনো ধৰণৰ পাৰি নিদিয়ে এনেকুৱাকৈ লগাই ল'ব পাৰিব এয়া চাওক এনেকুৱা লেচ আপোনালোকে দোকানত কিনিবলৈ পাব এনেকুৱা লেচ এইটো মই ইয়াতে লগাই দিছো যদি আপোনালোকক অলপ ষ্টাইলিশ বেছি ষ্টাইলিশ দেখিবৰ কাৰণে লগাব বিচাৰে তেতিয়াহলে এনেকুৱা ধৰণৰ লেচ লগাব পাৰে এনেকুৱা বাট এইটো একেবাৰে সিম্পল কৈ বনোৱা হৈছে সো এইটো সৰু অকণমানি জাস্ট অলপ ধুনিয়া লাগিবৰ কাৰণে এনেকুৱাকৈ বনাই দিয়া হৈছে এনেকুৱাকে লগালেও ধুনিয়া লাগিব ক্ৰীম কালাৰত ব্লু এটা ভিডিঅ' আপলোড কৰিলে আপোনালোকে সুধে যে কি সূতাৰে মই চাদৰবোৰ গুঠো এয়া চাওক চাদৰখন গুঠাৰ পিছত এনেকুৱা হৈছে মই এই চাদৰখন গুঠিবলৈ ব্যৱহাৰ কৰিছো এই চাদৰখন যিহেতুকে ক্ৰীম কালাৰ হয় গোল্ডেন কালাৰেৰে ইয়াত ফুলবোৰ আছে এই ফুল তোলা সূতাবোৰ হৈছে বনক সূতা আৰু ইয়াতে যেটো বানি কৰি বুৱা হৈছে সেইটো হৈছে পাট সূতা পদ্মিনী পাট দিকটো হৈছে পকুৱা আৰু এই চাদৰখন গুঠিবলৈ মই ব্যৱহাৰ কৰিছো এইটো ক্ৰীম কালাৰ পাট সূতা পদ্মিনী পাট এইটো চাওক পদ্মিনী পাট সূতা আৰু এইটো হৈছে গোল্ডেন কালাৰ পদ্মিনী পাট এই পাট সূতাখিনি মই ব্যৱহাৰ কৰিছো যি কালাৰৰ কাপোৰখন থাকে বা যি কালাৰৰ ফুল থাকে কাপোৰত সেইটো মিক্স কৰি গুঠিব লাগে এখন চাওক চাদৰখন গুটেইখিনি কমপ্লিট হোৱাৰ পিছত দেখিবলৈ চাওক ইমান ধুনিয়া লগাইছে এইটো হৈছে ইয়াৰে আসলটো গুটেইখন কমপ্লিট হৈ গৈছে বৰ্তমান এনেকুৱাই ৰিহা সেম অলপ ফুলৰ ডিজাইনটো বেলেগ হ'ব আৰু এখন আছে এইখনো মই দেখাই দিও আপোনালোকক এইখন হৈছে এইখন এইখন চাওক এইখন এনেকুৱাকৈ ফুলবোৰ তোলা আছে ইয়াৰে ফুল তোলা সূতাবোৰ বনক সূতা নহয় ইয়াৰে ফুল তোলা সূতাবোৰ উল সূতা হয় এইখনতো পাট বুৱা আছে পদ্মিনী পাট আৰু ইয়াতে চাদৰৰ দহি বটাটো চাওক আপোনালোকে ইয়াতে ক্ৰীম কালাৰ চাৰিটা আৰু গোল্ডেন চাৰিটা এনেকুৱাকৈ দিয়া আছে দিছো মই আৰু এইখনত দিছো দুইটা কালাৰ মিক্স কৰি এটা বনাই দিছো আৰু ইয়াতে চাৰিটা বেলেগ দুখনত দুটা ডিজাইন বনাই দিছো আৰু ইয়াৰে ফুলখিনিৰ মাজত চাওক গোল্ডেন কালাৰেৰে ফুলবোৰ তোলা আছে কিন্তু ভিতৰত ব্লেকেৰে এইবোৰ
বেলেগ ব্লেক কালাৰেৰে বেলেগকৈ অলপ দিয়া হৈছে মিনা কৰা যিটো ডিজাইন সেইটো এনেকৈ এইখনতো এনেকৈ লেচ লগাই দিছোঁ চিম্পল বনোৱা হোৱাৰ পিছত দেখিবলৈ বহুত ধুনীয়া হয় কমপ্লিট হৈ যোৱাৰ পিছত দুযোৰমান একেবাৰে চিম্পল মেখেলা চাদৰ দেখাওঁ এইখন চাওক মেখেলাখন হয় পিংক কালাৰ লাইট পিংক কালাৰ হয় ব্লেক আৰু গোল্ডেন কালাৰৰ এনেকৈ কৰি দিয়া আছে একেবাৰে চিম্পল হয় আৰু এইখন হৈছে ইয়াৰে চাদৰখন মেখেলাখনৰ দৰে চাদৰখনৰো আঁচলটো এনেকুৱাকৈ চিম্পলকৈ বনাই দিয়া আছে বাট ইয়াতে গোটেই গাতে এনেকুৱাকৈ সৰু সৰু বুটা বাছি দিয়া আছে এইটো মগৰ সৰু একেবাৰে সৰু মগৰ আৰু ইয়াতে মই সাইড পটি এটা লগাই দিছোঁ ব্লেক কালাৰ টাইপৰ এখন চাওক যদি বনাব বিচাৰে এনেকুৱা চিম্পল মেখেলা চাদৰ বনাই ল'ব পাৰিব দেখিবলৈ ধুনীয়াই লাগে যদি ভাবিছে ভাল লাগিছে যদি আপোনালোকৰ লাইক কৰি দিব ভিডিঅ'টো এইখন ইয়াৰে মেখেলাখন চাদৰখন চাওক এবাৰ দেখাই দিছোঁ এইবাৰ দেখাম আপোনালোকক কেইখনমান সিঙ্গেল মেখেলা এইখন চাওক এইখন হৈছে ৰঙা মেখেলা ৰঙা এইখন মেখেলাখন হৈছে উল সূতাৰ দিগটো ইয়াৰে হৈছে উল সূতাৰ মেখেলাখন বহুত ধুনীয়া বহুত বেছি ভাল পাওঁ মই বহুত মৰমৰ হয় এইখন চাওক আপোনালোকে ইয়াতে মই এনেকৈ ফুলবোৰ তুলিছোঁ येलो स्काई ब्लू व्हाइट एकेटा कालारेरे मैं तुलिছোঁ ইয়াৰে ফুলবোৰ ওপৰত একেবাৰে সৰু সৰু বুটা এনেকৈ বাছি দিছোঁ মই ৰেডৰ কালাৰটো এইটো কালাৰ বহুত ধুনীয়া একেবাৰে ডাৰ্ক ৰেড হয় বাট ভিডিঅ'ত লাইট আহিব পাৰে ফুলটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এয়া চাওক ইয়াৰে মেখেলাখন এইটো ফুলটো আছে তাৰে ভিতৰত এইটো এনেকৈ এয়া চাওক বেলেগ বেলেগ কালাৰ স্কাই ব্লুত येलोত স্কাই ব্লু তেনেকুৱাকৈ কৰি দিছোঁ হোৱাইটত স্কাই ব্লু येलोত হোৱাইট এনেকুৱাকৈ কৰি দিছোঁ ভিতৰৰ কালাৰটো বেলেগ বুটাটোত দেখিবলৈ বহুত ধুনীয়া এইখন মেখেলাখন তাৰপিছত এখন দেখাইছোঁ এইখন এইখন মেখেলা চাওক এইখনৰ দিগটো হৈছে ৰঙা পকুৱা সূতা আৰু বাণীটো হৈছে ডাৰ্ক পিংকতকৈ অলপ বেলেগ পাৰ্পল বুলিও ক'ব পাৰি বাট পাৰ্পলৰ লাইট কালাৰটো হয় এইখনৰ কালাৰটো বহুত বেছি মৰম লগা গোল্ডেন কালাৰৰ যেতিয়া ফুলবোৰ তুলিছোঁ গোল্ডেন কালাৰেৰে কাপোৰখন একেবাৰে জ্বলি উঠিছে দেখিবলৈ এয়া চাওক এনেকুৱাকৈ তুলিছোঁ